ফাইনেলি আমি ৰংঘৰ পালোহি। এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ যাম। টিকেট ল'বলৈ গৈ আছোঁ। টিকেট ইয়াৰ পৰা ল'ব লাগিব, টিকেট কাউণ্টাৰৰ পৰা ল'ব লাগিব। সন্মুখৰ গেটেদি সোমাবলৈ নিদিয়ে, এই কাষেদি সোমাই আহিব লাগে। ফাইনেলি এতিয়া ৰংঘৰৰ ভিতৰলৈ গৈ আছোঁ। কাষেদি গৈ আছোঁ। আমি পাছফালে থাকিমগৈ বুলি ভাবিছোঁ। চাই লৈছোঁ এতিয়া জেগাটো এইখিনিতে। আমি এতিয়া বহুত আঁতৰত আছোঁ। সেইটো জুম কৰি দিছোঁ, চাই লওক। তো গাইছ, এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ সোমাই যাওঁ। ভিতৰত কি আছে চাওঁ। কি আছে মানে একোৱেই দেখা নাই দেখোন এতিয়ালৈকে। ইয়াৰ ভিতৰত কৰিছিলে কিনো আচলতে? ডাঙৰ মানুহবোৰ এই ঠাণ্ডা পৰি থাকে আকৌ সঁচাকৈ চাই কিবা এটা। ষ্টেডিয়াম এইটো, এইখন ফিল্ড হ'লেও ইয়াদি ভালকৈ ধৰিবই নোৱাৰিব দেখোন। এইবোৰ চাওক, আমি এতিয়া ৰংঘৰৰ ভিতৰত আছোঁ। ওপৰলৈ যাম বাৰু এতিয়া। এয়া সমুজল আছে। এইবোৰ দামী ইউটিউবাৰ বাৰু, ছাবস্ক্ৰাইবাৰ বহুত আছে, কেট থকা। আৰু সেই জানো এইবোৰ বৈকুণ্ঠই ব্লগ বনাই আছে পুৰা। আকৌ পালো গৰাংগী ওপৰলৈ যাওঁ বোলা এতিয়া। আমি দুইটা মিলি একেলগে ব্লগ আমি এতিয়া ওপৰলৈ যাওঁ। আমি এতিয়া ওপৰলৈ গৈ আছোঁ। আমি ৰংঘৰৰ পৰা যাওঁ এতিয়া। এতিয়া তলাতল ঘৰ যাব চাগে। তলাতল ঘৰ গৈ আৰু শিৱসাগৰ ট্ৰিপ আমাৰ খতম। হয় নহয় ৰিয়ান? জগন্নাথ মন্দিৰ আছে। জগন্নাথ মন্দিৰ আছে। এই ভট্ট আছে লগত। জগন্নাথ মন্দিৰ ডিব্ৰুগড়। এতিয়া শিৱসাগৰ। বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ। ডিচেম্বৰ 1 তাৰিখৰ পৰা যাম। আজি 17 তাৰিখ হ'ল। আজি 18 তাৰিখ, কালি 17 তাৰিখ হ'ল। চালোঁ, এতিয়া যাবও হ'ল। বাই বাই। এইখিনিতে যদি পাওঁ ফটো এটা আছোঁ। এতিয়া আমি ৰংঘৰৰ পৰা যাওঁ। ইয়াত চালোঁ কিবা কিবি ধেৰ। ভিডিঅ' চিডিঅ' বেছিকৈ কৰা নহ'ল। ৰংঘৰৰ পৰা গৈ সেই আমাৰ লগৰ দেৱাশিষ আছে, তাৰ ওচৰলৈকে যাওঁ। কি কৰি চাই থাকোঁ। আমি ইয়াৰ পৰা গৈ এতিয়া তলাতল ঘৰলৈ যাম। তলাতল ঘৰৰ পৰা যদি টাইম হয় ডিব্ৰুগড় জগন্নাথ মন্দিৰত সোমাম। সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া দেৱাশিষ আছে এইপিনে। এতিয়া পৰিৱেশটো কিন্তু মজা, সেইটো ক'ব লাগিব। এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু তেতিয়া একেবাৰে তলাতল ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। বাই। ফাইনেলি আমি তলাতল ঘৰ পাই গ'লোহি। তলাতল ঘৰত এতিয়া মোৰ লগত আছে সমুজ্জ্বল, শেখৰ, এইবোৰ চব আহি আছোঁ আমি একেলগে। দেৱাশিষ আহি আছে। এই এইবোৰ চালা দামী ইউটিউবাৰ, ছাবস্ক্ৰাইবাৰ ধেৰ আছে এইবোৰ। আজি দেওবাৰ যে বহুত মানুহ সেইটো কাৰণে। এইবোৰ বৰটোপ আহোম ৰজাৰ দিনৰ। আগতে ইয়াতে গুলি মাৰিছিলে আহোম ৰজাই। তলাতল ঘৰৰ ফালে আমি এতিয়া গৈ আছোঁ। দূৰ আছে বাৰু ইয়াৰ পৰা। বৰটোপকেইটা সেইখিনিতে দেখুৱাই লৈছোঁ। এতিয়া তলাতল ঘৰৰ ওপৰলৈ আমি যাম। চলো।
এতিয়া আমি তলাতল ঘৰৰ ওপৰত উঠি ওপৰৰ পৰা গৈ আছোঁ। এতিয়া ক'লৈ যাওঁ জানো, সেইপিনে ক'ৰবাত বাট আছে, সেইপিনে হেৰাব পাৰি বুলি কাৰণে আমি হেৰাই চাওঁগৈচোন বাৰু। এফালে এইটো মনদ্বীপে পূৰা ভিডিঅ' বনাই আছে। ক'ৰবাত হেৰাব পাৰি বুলি কৈছে, আমি হেৰাই চাওঁগৈ হা। চিন্ময় আছে, মোৰ লগত মনদ্বীপ আছে, আমি হেৰাই চাওঁগৈ। হেৰাবলৈ ট্ৰাই কৰোঁ এতিয়া। তলাতল ঘৰত তলাতল হৈ যাওঁ। সেই আহিব যাবলৈ চেষ্টা কৰিছিলে, ঘূৰি গুচি আহিলে, আমিও নাযাওঁ। বন্ধ হ'ব যেনহে লাগিছে দেখাত, এনে গৈ ঘূৰি আহিছে দেখোন। এই দেখিবলৈ লৈছে আপোনালোকে, আমি সন্ধান কৰিম তলাতল ঘৰৰ ভিতৰত কি আছে ইয়াত সন্ধান কৰিম। ভিতৰত কিবা আছে, আন্ধাৰ দেখিবলৈ পাইছে, একো নাই। এই ট্ৰেভেলত গৌৰাংগ আছে, এইফালে আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল, এইফালে মই সমুদ্ৰৰ পৰা অফিচিয়েল। এয়া মই কেমেৰা চাম যাম। তো আমি এতিয়া আকৌ গৈ আছোঁ এইপিনে, ব'লক। তো ব'লক এতিয়া তলাতল ঘৰৰ ভিতৰত কেনেকৈনো মানুহ আহে তাকে আপোনালোকক দেখুৱাওঁ। আমি বহুত ঘূৰিলোঁ তলাতল ঘৰৰ ভিতৰত, কিন্তু ভিডিঅ' কৰা নহ'লে, চৰি সেইটোৰ বাবে। আন্ধাৰ দেখিছোঁ পুৰা। ইক হৈ যায় পুৰা। এই ক'লৈ যায় সেইবিলাক ৰাস্তা নাই। সেইটো সঁচাকৈ ধৰিব নোৱাৰি। নেহেৰা মাকে নেকি? সঁচাকৈ তলাতল একো ধৰিব পোৱা নাই। আমি ক'লৈ গৈ আছোঁ, ঘূৰাই মাথাটো থাকি আহিব। সঁচাকৈ চাপৰি যায়, মাথাটো থাকি যাব। এই গুফাটো আদি গৈ এইটো উপায়তে পলাই দিছো। ঘূৰি নাহিলে আমাৰ গাত হেৰি নাই আৰু যা যদি দম নাই। ভিডিঅ' কৰিছেগৈ। এইটো গুফা দিয়ে গৈ দিখন নদীত সোমাইগৈ 18 কিলোমিটাৰ। এটা ভত্তা আছে। এতিয়া ইয়াৰ পৰা যাওঁ আমি। ঐ দিখন নদী বাটটো দেখিলি নাই? এইটো ভত্তা, আমি এতিয়া তলাতল ঘৰৰ পৰা যাওঁ সোনকালে। মানুহ বহুত আহে আৰু শিৱসাগৰখনত মই কম মানুহ নেদেখিলোৱে। চবতে গাড়ী ঘূৰাই ভৰ্তি একদম। আমি এতিয়া তলাতল ঘৰৰ মাজৰ পৰা ফাইনেলি আহি আছোঁ ঘূৰি। শিৱসাগৰত আৰু চাবলগীয়া বস্তু একো নাই, মানে আছে বহুত বস্তু আছে, আমাৰ প্লেনত একো নাই আৰু নাচাওঁ। আৰু মেইনকেইটা চালোঁৱে, যিকেইটা চাব লাগে এইবিলাক নাচাওঁ। কিবা কথা পাতি আছে, সেইবোৰ চব আমি এতিয়া ওলাই গৈ আছোঁ। এইখিনি মেলা চেলা ধৰণৰ কিবা হ'ব, সেইবোৰকে আপোনালোকে হেৰি কৰিম। তো এইপিনে চব গোটেই তলাতল ঘৰৰ ভিউটো। তো এতিয়া একেবাৰে মেলাখন হৈছে, তাৰ অকণমান দেখুৱাওঁগৈ। এইকেইটা চব বৰটোপ আগৰ দিনত ৰজাই ব্যৱহাৰ কৰিছিলে, জানো দেখুৱাইছিলোঁ। এতিয়া এইপিনে মেলা নিচিনা দোকান চোকান হৈছে, তাত গৈ অকণমান বাৰ্গেনিং কৰি চাওঁগৈ। যদি বস্তু পচন্দত পাওঁ কম দামত, তেতিয়া লৈ যাম। সমুদ্ৰলৈ মই মিলি চাওঁগৈ, ব'লা বাৰ্গেনিং কৰিম এতিয়া। মানুহ চব কিমান, গাড়ী, মানুহতকৈ বেছিহে গাড়ীহে নেকি। ফেষ্টিভেল হৈ আছে কিবা মেলা, ফেলকন ফেষ্টিভেল। ইয়াত হ'লহি এতিয়া, শিৱসাগৰ পালেহি ফেলকন ফেষ্টিভেল। এইপিনে তলাতল ঘৰ আছে, এইপিনে দোকান চোকান কিবা কিবি আছে। তাতে আমি কিবা কিবি বস্তু চস্তু কম দামত পাওঁ যদি মিলাবলৈ চেষ্টা কৰোঁ।
মূল্য বৃদ্ধি এয়া চাহিদা বৃদ্ধি হৈছে। এতিয়া কিবা এটা আমি ক'ব জনা নাই, হ'লেও আপোনালোকে বুজি লওক নিজে। বস্তুবোৰ আছে আৰু আগলৈও সেইখন দোকানটো আছে। চব এইবোৰ মেলা, মানুহ বহুত তলাতল ঘৰ চোৱাতকৈ মানুহে মেলাহে চাবলৈ বেছিকৈ আহিছে যেন পাইছোঁ মই। মেলাহে মেইন আজিকালি মানুহত, আৰু সেইবিলাক ধুনীয়া ধুনীয়া বস্তু আছে, চাবলৈ চেষ্টা কৰিছোঁ আমি। দেখুৱাইছোঁ আপোনালোকক। তো আমি এয়া তলাতল ঘৰ চাই গৈ আছোঁ মানে জয়দৌল জয়সাগৰ পুখুৰী পাৰলৈ গৈ আছোঁ। তাত নামো নে নামো চাই লওঁ, চবৰে ভাগৰ লাগি আছে। এতিয়া চব এয়া শান্ত শিষ্ট হৈছে, গাড়ীত হুলস্থুল নাই। বাকী এতিয়া আমাৰ ট্ৰিপটো এনেকৈয়ে খতম হ'বগৈ আজি মানে ৰাতিলৈ ঘৰ পাই যামগৈ। তো ট্ৰিপটো গোটেইটো কেনেকুৱা পালে জনাব কমেণ্টত। জয়দৌল, জয়সাগৰ পুখুৰী আৰু জয়দৌল। তো আমি গাড়ীৰ ভিতৰৰ পৰাই চালোঁ, নানামি লওঁ, চবৰে ভাগৰ লাগি আছে। আৰু তেওঁলোকে ভিতৰৰ পৰাই চাই লওক, সেৱা কৰি লওক। সেইপিনে ইয়াত দূৰত আছে জয়সাগৰ পুখুৰী, ওচৰলৈ গৈ নাচালোঁ আৰু। সেইপিনে আছে জয়দৌল। দেখাত শিৱদৌলৰ সমান ইমান ডাঙৰ নহয় বাৰু। তো গাইছ আমি মানে এতিয়া শিৱসাগৰৰ প্ৰাণৰ পৰা ওলাই আহিলোঁ ফাইনেলি একেবাৰে। এয়া ডিব্ৰুগড় ৰাস্তাত আছোঁ এতিয়া। শিৱসাগৰটো ডিব্ৰুগড়লৈ নাযাওঁ আৰু আমি বগীবিল হৈ লখিমপুৰলৈ যাম। আমি এতিয়া বগীবিল দলঙত উঠিলি, সন্ধিয়া হৈ আছে পূৰা, দেখিবলৈ মজা লাগিছে। খালি কেমেৰাটো ইমান হাই কোৱালিটি নহয় যে সেইটো কাৰণে ভালকৈ ধৰিব পৰা নাই। সেইখন দেখিছে কাঞ্চনজংঘা ৰিজৰ্ট, ডিব্ৰুগড়ত থকা, ডিব্ৰুগড় মানে বগীবিলৰ পাৰত। তো গাইছ আমি এতিয়া বগীবিল দলঙত পালোঁহি ডিব্ৰুগড় হৈ পেলাই। আমি এতিয়া ঘৰলৈ যাম। ঘৰলৈ যোৱা ৰাতি হ'ল, এতিয়া আন্ধাৰ হ'ল, সন্ধিয়া হৈছে। এতিয়া আৰু দেখুৱাই নাথাকোঁ, ভিডিঅ'টো ইমানটা শেষ কৰিলেও মোবাইলৰ চাৰ্জো বেছি নাই, সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানটা শেষ কৰিলোঁ। শিৱসাগৰ ট্ৰিপটো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, আকৌ লগ পাইছোঁ বেলেগ এটা ট্ৰিপত, বেলেগ কণ্টেণ্টত। বাই।